পৰা মই বিশেষ একো বিচৰা নাছিলোঁ। তেনেকুৱা একো বিচৰা নাছিলোঁ। মাথো বিচাৰিছিলোঁ অলপ ভাল পোৱা আৰু কেয়াৰিং। তোমাৰ আৰু মোৰ মাজত পাৰ্থক্য কি আছিল জানা? মই ভাবিছিলোঁ তুমি মোক ভাল পোৱা আৰু তুমিও জানা মই তোমাক বহুত ভাল পাওঁ। তুমি যেতিয়া তোমাৰ ফ্ৰেণ্ডসকলক কোৱা মোক ভাল নোপোৱা, জাষ্ট টাইম পাছ। তুমি যেতিয়া তোমাৰ ফ্ৰেণ্ডসকলক কোৱা তুমি মোৰ লগত টাইম পাছ কৰি আছা, আৰু মই মোৰ ফ্ৰেণ্ডসকলক কওঁ মই তাইক বহুত ভাল পাওঁ। তোমাৰ কাৰণে ব্ৰেকআপ শব্দটো অতি সহজ, কিন্তু মোৰ কাৰণে কষ্টকৰ আৰু কঠিন। তুমি কেতিয়াও বুজিব বিচৰা নাছিলা। মোক তুমি কেতিয়াও বুজিব বিচৰা নাছিলা। মোৰ ভাল পোৱা আবেগ আৰু কষ্টকৰ। তুমি কেতিয়াও বুজা নাছিলা আৰু বুজিবলৈ চেষ্টা কৰা নাছিলা। কিন্তু নকৰিবা। কিন্তু তুমি চিন্তা নকৰিবা, মই আৰু তোমাক ডিষ্টাৰ্ব নকৰোঁ, কাৰণ মই এতিয়া সকলোবোৰ বুজি পাওঁ। মই সকলোবোৰ মোৰ ভাল ধাৰণা আৰু মোৰ খামিহে মাত্ৰ। আৰু মই এইটো জানো, যিটো থাকিবলৈ আছে এনেকৈয়ে থাকিব, আৰু যিটো নাথাকে তাক হাজাৰ চেষ্টা কৰিলেও তাক ৰখাটো সম্ভৱ নহয়। সেইকাৰণে মই মোৰ পৰিস্থিতিক লৈ সুখত আছোঁ। ভালে কুশলে থাকা তোমাৰ ভাল পোৱাক লৈ, তাকেই মই কামনা কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।